নমস্কাৰ বন্ধুসকল, আজি আমি নতুনকৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। তো নতুন মানে আপোনাৰ আজি আপোনালোকে খেতি ভোট জলকীয়া খেতি, বিশেষকৈ ভোট জলকীয়া খেতি কেনেকৈ কৰিব পাৰি কিছুমান মই এটা প্ৰথম মানে ট্ৰাই এটা কৰিছোঁ ভোট জলকীয়া খেতি কৰিবলৈ। যিটো আপুনি ঘৰতে থাকি মানে যিটো আপোনাৰ বস্তা, সেই বস্তাত মানে মাটি ভৰাই সাৰ প্ৰয়োগ কৰি আপোনালোকে ঘৰতে মানে এইটো এটা ভোট জলকীয়া লগাব পাৰে। এইটো এটা বিশেষ মাটিৰ প্ৰয়োজন নহয়, কম ঠাইত আপোনালোকে ভোট জলকীয়া খেতিটো কৰিব পাৰিব। সেইকাৰণে মই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰিব লাগে। বস্তাত কেনেকৈ ভৰাই আপোনালোকে ভোট জলকীয়া খেতি কৰিব পাৰে আৰু কিছু ঘৰত খাবলৈও হ'ব আৰু আপোনালোকে টকা উপাৰ্জনো কৰিব পাৰে যদি সৰহকৈ কৰে। আহক আমি ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰোঁ আজি। চাওক আপোনালোকে নেমু খেতিও আপোনালোকে ঘৰতে, এইটো মানে ঘৰতে খাবৰ কাৰণে লগাইছিলোঁ। এইটো নেমুটো এইটো আপোনালোকে চাই লওক। নেমুটো ইতিমধ্যে লাগিছে, এইটো ধুনীয়াকৈ লাগিছে, প্ৰায় ভাল হৈছে। এইটো মানে কেইজোপামান মই লগাইছোঁ ঘৰতে খাবৰ কাৰণে। এইটো নেমু হয়, এইটো আপোনাৰ চাং কৰি দিছোঁ। এইটো অলপ হেলনীয়া হৈ গৈছে বস্তুটো, সেইকাৰণে আমি অলপ চাং পাতি দিছোঁ। বস্তুটো আপোনাৰ বেয়া হোৱা নাই, মানে বস্তুটো সুন্দৰ হৈছে। আৰু এইটো আপোনাৰ আনাৰসো আছে কেইজোপামান। এতিয়া আপোনাৰ এইটো কলিয়াইছে। এতিয়া আপোনাৰ আনাৰস চাই লওক। এইটো আনাৰস আপোনালোকক দেখাই দিছোঁ। এইটো আনাৰস হয়, এইটো আপোনাৰ কলিয়াইছে আৰু দুজোপামান আছে, বেছি নাই। এতিয়া আমি কিছু সাৰ আনিম। তো সাৰ বলক আমি সাৰটো আনি লওঁ। ইয়াতে আছে মোৰ সাৰ, গোবৰ সাৰ হয়, পিয়ৰ গোবৰ সাৰ হয়। এইটো ইয়াৰ পৰা আমি শুকান গোবৰ সাৰটো ল'ব লাগিব। আপোনাৰ এইটো একদম পিয়ৰ সাৰ হয়, এইটো শুকাই আছে, শুকাই থাকিব লাগিব এই বস্তুটো। আপোনালোকে চাই লওক, আমাৰ সাৰ হয় গোবৰ। ঠিক আছে, এতিয়া আমি বস্তুকেইটা যোগাৰ কৰি ল'লোঁ। এতিয়া সৰ্বপ্ৰথমে হেৰি কৰিবলৈ আমি প্ৰথমে বস্তা আমি লাগিব, বস্তা এটা লাগিব। এইটো আপোনাৰ এইটো চিমেণ্টৰ বস্তা হয়। এইটো আপোনালোকে এইটো বস্তু ল'ব পাৰে। এইটো ল'লে এনেকৈ আৰু ইয়াতে কৰিব লাগিব আপোনালোকে বস্তাটো তলফালে, যিহেতু আপোনালোকে বায়ু পাব লাগিবতো, বায়ুটোৰ কাৰণে আপোনালোকে এটা ফুটা কৰিব লাগিব। ফাৰ্ষ্ট টাইম আমি ফুটা কৰি ল'ব লাগিব। এইটো ফুটা কৰি মেলি তাৰপিছতে আমি মাটিটো এতিয়া আমাৰ প্ৰস্তুত হৈ গ'ল। এইটো এতিয়া আমি পুলিটো লগাব লাগিব। পুলিটো আমি এতিয়া লগাম, কিন্তু পুলি কেনেকৈ ৰোপণ কৰিব লাগে আপোনালোকে চাই থাকিব।